নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক জনাম এটি তেনে অখ্যাত জলপ্ৰপাতৰ বিষয়ে। আপুনি হয়তো কাহানিও দেখা নাই অথবা কাহানিও শুনা নাই এই জলপ্ৰপাতৰ নাম। নামনি অসমৰ তাহানিৰ ঐতিহ্যমণ্ডিত গোৱালপাৰাৰ এক খণ্ডিত অংশ আৰু বৰ্তমানৰ বঙাইগাঁও জিলাত এক অখ্যাত স্থানত অৱস্থিত এই জলপ্ৰপাত, যাৰ নাম পঞ্চপুৰ জলপ্ৰপাত। স্থানীয়ভাৱে ইয়াক বৰঝৰা নামেৰেও জনা যায়। প্ৰকৃতিৰ ৰম্যভূমি বঙাইগাঁৱৰ এক মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই জলপ্ৰপাত চাৰিওফালে সেউজ পাহাৰ আৰু সেউজ ধাননি পথাৰে আৱৰি ৰাখিছে প্ৰকৃতিৰ এই অকৃত্ৰিম সম্পদক। এই জলপ্ৰপাতলৈ যাবলৈ আপুনি বঙাইগাঁও বৈতামাৰী সংযোগী পথেৰে যাত্ৰা কৰিব লাগিব। বৈতামাৰীৰ পৰা এই পথৰে গৈ মূলাগাঁও বজাৰ পোৱা যায়। মূলাগাঁও বজাৰৰ পৰা বাওঁফালৰ ঢালিগাঁও সংযোগী পথৰে অলপ দূৰ গৈ পঞ্চপুৰ চক, তাৰ পৰা অলপ আগলৈ গৈ সোঁফালেৰে নামি যোৱা কেঁচা পথ এটিৰে প্ৰথমতে এখন গাঁও আৰু তাৰপিছত ধাননি পথাৰৰ মাজে মাজে যোৱা পথটোৰে আপুনি এই জলপ্ৰপাতলৈ যাব পাৰিব। ধাননি পথাৰৰ মাজেৰে যোৱা পথছোৱা ঠেক হোৱা বাবে চাৰিচকীয়া বাহন লৈ যোৱা অসম্ভৱ, গতিকে এই জলপ্ৰপাতলৈ যাবলৈ দুচকীয়া বাহনেই উত্তম। ভিডিঅ'টো উপভোগ কৰাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে ভিডিঅ'টো চাই কেনে লাগিছে সেই বিষয়ে মন্তব্য কৰিবলৈও নাপাহৰিব। আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' দেখিছে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ। চলে যাও।